খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু বৰ্তমান। এয়া আজি ওলাইছোঁ মই আজি যে পঞ্চায়তত ফৰ্ম দিব 10,000 টকীয়া এই ফৰ্ম আনিবলৈকে ওলাইছোঁ। দেখিছেনে ইমান লৰালৰি কৰিছোঁ, বাপৰে 8টা বজাতে যাব লাগে আৰু ঘৰত একো কামেই কৰা নাই। এতিয়া যেনেকৈ আছিলে তেনেকৈ ৰুম এৰি পেলাই মাত্ৰ যাবলৈকে ওলাইছোঁ। আৰু এইটো মোৰ ছেকেণ্ড ব্লগ হয় দেই, সেইটো কাৰণে আপোনালোকে যদি ভাল পাই চাই পেলাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টটো দিবই ন। যদি নহওক এয়া মই পুৰা খেদাকৈ বহি লাগে চব আৰু লগতে পইচাখিনি লৈ গৈ আছোঁ। এই পইচাকেইটা কেলৈ লৈছোঁ মানে কিবা কাৰণত দৰকাৰ হ'বও পাৰে ন, সেইটো কাৰণে লৈ লৈছোঁ। বেছি লোৱা নাই বাৰু, তথাপিতো কেইটামান লৈ লৈছোঁ। এয়া তাৰপাছত এয়া মই দেখুৱাই আছোঁ যে কি আনিবলৈ গৈছোঁ। 10,000 টকা এটা পাম বুলি ভাবি পেলাই লৈছোঁ। আইও কি ফূৰ্তি মনত। বাৰু এতিয়া আমি গৈ থাকোঁ। এয়া বেগটো লৈ ৰেডি আৰু এয়া দেখিছেনে পুৰা হুলস্থুল মানুহ ছেকেণ্ড নম্বৰ লাইনতে আছোঁ বাৰু। বিচনা চাফা কৰি লওঁ, তাৰপিছতে আকৌ নামঘৰলৈ যাবলগীয়া আছে। কিয়নো আজি আমাৰ নামঘৰত মানে নমা চাউল দিয়া বুলি কওঁ আমি, আৰু ইয়াত আজি আমাৰ নামঘৰত নমা চাউল দিয়াৰ প্ৰথম মানে নতুন চাউলৰ যিটো মানে নিয়ম আছে, কিছুমান জেগাত মানে সেইটো নিয়ম কৰে, কাৰ ফালে কৰে সেইটো মই নাজানো, কিন্তু আমাৰ এইটো চাইডে সেইটো মানে কৰে। আৰু আজি মানে এই নিয়মটো আমাৰ নামঘৰত হ'ব। চাউল দিয়ে আৰু ৰাতিপুৱাই পিঠাগুড়ি খুন্দি কৰি মুঠি আকৌ সেই তাত গৈ পেলাই মই তাৰো অলপমান ভিডিঅ' বনাই আছোঁ। এতিয়া নামঘৰলৈ গৈ আছোঁ। নামঘৰত গৈ পেলাই কি কৰিম কি খাম দেখুৱাই আছোঁ। এয়া কৃষ্ণাকী ঘৰ আহি পালোহি। এয়া দেখিছেনে লাড়ু খাই আছোঁ, বহুত ধুনীয়া হৈছে। আজিহে বিহু আৰু খাবলৈ হৈছে। এইটো আমাৰ চোতা। নামঘৰত কি আছে আপোনালোকক দেখাম দেই। আৰু এজনী মই আৰু এইফালে নামঘৰ ওচৰ পাই গ'লোহি। নামঘৰ ওচৰ পাই গ'লোহি পুৰা এতিয়া। এয়া আপোনালোকক এতিয়া নামঘৰটো দেখুৱাম, আমাৰ গোৱালগাঁও নামঘৰ। গোৱালগাঁও নামঘৰটো আপোনালোকক দেখুৱাম এতিয়া, আপোনালোকে চাব। এয়া আমাৰ নামঘৰটো দেই, গোৱালগাঁও নামঘৰ। কেতিয়াবা আহিব আৰু আমাৰ ঘৰো সোমাব, কাকমণিহঁতৰ ঘৰো সোমাব। ইয়াত ভৰি দিব লাগে, ইয়াত ভৰি দিব লাগে ইয়াত। আৰু ইয়াত দেখিছেনে লিখা আছে, একান্ত ভগতভাৱে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বাহিয়া যন্ত্ৰ বৈকুণ্ঠক পৰিহৰি হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। এয়া দেখিছেনে? এতিয়া আমি নামঘৰৰ ভিতৰত সোমালোঁ। প্ৰথম সোমাওঁতে মানে আমি এনেকৈ দুৱাৰমুখত এনেকৈ সেৱা কৰোঁ, মানে ইমান ভাল লাগে নামঘৰখনৰ ভিতৰত সোমোৱা মাত্ৰকে, নহয় জানো? ইমান ধুনীয়া পবিত্ৰ মন্দিৰ এটাৰ ভিতৰত সোমোৱা নিচিনা লাগে। আমাৰ নামঘৰটো বহুত ধুনীয়া আছে। এই চাৰিওকাষে গছ গছনি আৰু মানে চাইডতে ভিতৰখন পকা কৰা নাই। পকা কৰিব পৰা ক্ষমতা আছে, তথাপিতো আমাৰ মানে ভিতৰত নামঘৰত এই মাজৰডোখৰ সেইখিনি মানে পকা কৰা নাইকিয়া আছে। কিন্তু সেই আগত অলপমান টাইলছ লগালে নামঘৰত বহুত ধুনীয়া প্ৰথমতে সেৱা কৰি আকৌ ভিতৰতো সেৱা কৰিছোঁ। আমাৰ ৰাইজ বহি আছে ভিতৰতে আৰু আমি আকৌ সেৱা কৰিছোঁ। আকৌ কৃষ্ণাক্ষী দুআষাৰমান ক'ব। ভাগিনী এইগৰাকী মানে এই ব্লগখনটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্টটো কৰিব দেই।
জেলপিকে খোৱা নাই এয়া চক এয়া চাব লাগিব। চাহ দিছে লগতে জেলপি আৰু পোৱালিকেইটা সুধিছে যে জেলপি খাবা নে চাহ খাবা মানে ক'লে চাহ নাখায় নাখায় এতিয়া মই আপোনালোকক ভিডিঅ' কৰি আছোঁ কাৰণ তাকো আমি মানে কাম কৰি আছে কাৰণে মই ভিডিঅ'টো আপোনালোকক কৰি আছোঁ আৰু ইফালে ইফালে কাম কৰি আছে এয়া বৌ এয়া পায়স আনিছে আৰু দিব বেলেগ কাকো মানে এয়া কাম কৰি পেলাই আজৰি হৈছেনে বাৰু নাই হোৱা এতিয়া দিবহে পায়স এতিয়া পায়স দিব দেই আৰু ইফালে চাই মই নাই হেল্ল' গাইজ এয়া দেখিছেনে আমি এতিয়া পায়স খাম কি ধুনীয়া পায়স পুৰা লগতে গাখীৰ চাহ আৰু পায়স এইটো লগতে মোক এটা খিচমিচো পাইছোঁ এইটো খিচমিচ আৰু এয়া গাখীৰ চাহ মজাকৈ এতিয়া খাই লওঁ তাৰপিছতে আৰু কি কি হয় কি কি খাম দেখুৱাই আছোঁ দেই এতিয়া আমাৰ খাই বৈ হৈ গ'ল সেৱা ল'লোঁ এয়া তাৰপিছতে সেৱা লৈ এয়া কৃষ্ণাক ভিডিঅ' এয়া আমাক প্ৰসাদ দিলে খাবলৈ এয়া আমাক দেখিছেনে প্ৰসাদ খালোঁ আৰু প্ৰসাদ খোৱাৰ লগে লগে এয়া লগত দিছে প্ৰসাদৰ লগত কল কৃষ্ণাক দেখুৱাইছোঁ অকণমান এইফালে আমাৰ তাতে বাও বহি আছে এয়া মোৰ মানুহজনে পূৰা বহি পেলাই অকলে অকলে প্ৰসাদ খাই আছে এইটো আমাৰ পোৱালিটো আকৌ অকণমান দেৰি পাছত জলপান দিলে খাবলৈ দৈ দি মই জলপান নেখালোঁ তাৰপিছত এতিয়া মই সেই কোমল চাউলৰ সৈতে অকল আলু জলকীয়া আৰু নিমখ দি খালোঁ মই কিন্তু আলুৰ লগতহে খাই ভাল পাওঁ দেই তাৰপিছতে এতিয়া আকৌ মানে কি ল'ৰা সোনকালে আহিব নাই সেইটো কাৰণে ল'ৰাটোৰ কাৰণে মই সোনকালে আহিব লগা হ'ল সোনকালে ভগা নাছিলে তথাপিতো মই কৰিলোঁ কি যে মই সোনকালে গুচি যাওঁ কাৰণ সি 2টা বজাত ঘৰত কোনো নাছিলে যে চব ঘৰৰ পৰা গুচি আহিলে সেইটো কাৰণে আকৌ সি আকৌ নাপাই পেলাই কান্দিবৰ কাৰণে আমি ঘৰলৈ মানে সোনকালে গুচি আহিলোঁ আৰু মানে পোৱালিটোও আমাৰ লগতে গুচি আহিলে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ ভগৱানৰ ওচৰত সেৱা কৰি তাৰপিছতে আৰু আমাৰ নতুন ভিডিঅ' আহি আছে আৰু মই সেই ভিডিঅ'খিনি আপোনালোকক দেখুৱাম বাই